কাৰণ সেইবিলাক দেউতাৰ চিন্তা, মোৰ নহয়। জানো। কাৰণ এটা কথা তুমিও নাজানা আৰু ময়ো নাজানো, আমাৰ সম্পৰ্কটো কিছুমানে কয় বন্ধুত্ব, কিছুমানে কয় প্ৰেম বুলি, কিন্তু তাৰ মই এটা নাম দি থৈছোঁ, বিশ্বাস। আৰু সেইকাৰণেই চাগে মনৰ সকলো কথা মই তোমাক খুলি ক'ব পাৰোঁ। আৰু যাৰ আগত মনৰ সকলো কথা খুলি ক'ব পাৰি, ই কি হ'ব পাৰে কোৱা? হাজবেণ্ড। ঠিক। থেংক ইউ। সৰুৰে পৰা এগৰাকী ভাল সাংবাদিক হ'বলৈ সপোন আছিলে, সেইকাৰণে চাকৰিটো কৰিছিলোঁ। একো লাভ নহ'লে পঢ়ি ছালমান খানৰ বিয়া পাতি থাকোঁতে গ'ল। এই ছালমান খানৰ বিয়া পাতি থাকোঁতে তুমি আমাৰ বিয়াখন পাহৰি যাবাগে, চাবা। মনত পেলাই দিবলৈ তুমি আছা নহয়।